হেল্ল' গাইজ, ইটা বাজিছে 5:45। তো মই ঘৰৰ পৰা যাবা ল'লোঁ, স্কুটি লৈ ল'লোঁ। ৰাতিপুৱা 5:45 দিয়ক। তো মই এতিয়া যাম ফেঞ্চি বাজাৰ আৰু গুৱাহাটীত মানে অলপ ফুৰিব যাম আৰু অলপ চলপ বাজাৰো কৰিম। তো আপোনালোক গোটেইখিনি দেখাম। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই দেখাইছোঁ সকলোকে মই ইউটিউব চেনেল বনাব বহুত স্বাগতম জনাইছোঁ। তো গাইজ, এয়া আহি মই পাঠশালা পালোঁ। ইয়াৰ ইমান ধুনীয়া এটা পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা পৰিৱেশ। ৰাতিপুৱাৰ ভাগত বিৰাট ভালে লাগে ন। শংকৰদা আগে পুৰা পাঠশালাৰ মাজত পুৰা চান্নতা হৈ আছে, মানুহজনো বেছি নাই। এতিয়া এখন চাহৰ দোকান আছে, টেকেলি পিঠা চাহ। তো দাৰুবা মানুহ মানে খাব পাৰে। তো আমি পুৰা একদম পাঠশালা ষ্টেচন পাম আৰু এয়া মানুহৰ গেৰিত তাতে আমি পাৰ্কিং কৰিব আহিলোঁ। গাড়ীখিনি পাৰ্কিং কৰি থৈ আমি ইয়াৰ পৰা যাম আৰু আহোঁ বাৰু। তাই কি কথা পাতি আহিছে ক'ব নোৱাৰিছোঁ। এই দলংখনেদি পাৰ হৈ আমি ইয়াৰ পাঠশালাৰ ডাইৰেক্ট মানে ষ্টেচনটো পালোঁ। আৰু এইফালে নতুন নতুনকৈ চবখিনি বনাই আছে, ঘৰ ভালে লগা হৈছে। তো মানে পৰিৱেশটো আগতকৈ বহুত ভাল হৈছে এইখিনিৰ। আমি পাৰ্কিং কৰোঁ মানে সিমান তাই টিকটটো কাটি থ'লে আগতে 5টা টিকট কাটি লৈছে। ভিতৰলৈকে আহিলোঁ আৰু স্থানত অভাৰব্ৰিজৰ দিলাক আৰু দোকান চোকানো কিছু হৈছে, অলপ মানে উন্নত হৈছে আৰু অভাৰব্ৰিজখন পূৰা সম্পূৰ্ণ হৈছে। ইফালৰ পৰা সিফালে ধুনীয়াকৈ যাব পাৰি, এতিয়া টেনশ্যন নাই। আৰু এতিয়া এই চেৰি ইলেক্ট্ৰিক চেৰি যি দিয়ে সেই দিলেতো টেনশ্যনে নাছিল আৰু গোটেই মাহনে ৰখি আছে। মই ৰখি আছোঁ এতিয়া ট্ৰেইনক লগে। ট্ৰেইনখন আহি পোৱা নাই কিয় বা সদায় লেট মাৰে। আজি 6:25 হ'ল, তাকলৈ ট্ৰেইন আহি পোৱা নাই। ফাইনেলি ট্ৰেইনখন আহিল, আমি উঠিলোঁ ট্ৰেইনত পূৰা। ৰাতিপুৱা আকৌ খাই অহা নাছিলোঁ, খালী পেটে আছিলোঁ। তো লাল চাহ টেকেলি পিঠা খাই দিলোঁ আৰু ইয়াত ধুনীয়া ঠাণ্ডা ঠাণ্ডা পৰিৱেশৰ মাজতে যাই আছোঁ মই। এনেও যিকোনো গাড়ীতে উঠি মোৰ ঘুমটি লাগে, বাটাটো পালি। তো আহোঁ আমি ঘুমটি মাৰি থাকোঁতে সিমানতে ভিডিঅ' কৰিছে। তো এতিয়া বাইহাটা আহি পালোঁ আমি। বাজাৰ একলে মেইন উদ্দেশ্য নহয়, আমি অলপ মানে গুৱাহাটীখনত ফুৰিমো আৰু পূজা যিহেতু বতৰ মানে ভালো লাগে ফুৰি চুৰি। আহি ব্ৰহ্মপুত্ৰ নদী পাই গ'লোঁ আমি। তো মানে গুৱাহাটী পালোঁ আৰু টেনশ্যন নাই। তো 9:28 হ'ল, 9:28 ষ্টেচন পাই গ'লোঁ। আৰু এইফালে মানুহ অজস্ৰ হৈছে বাৰু, যি নহওক। আহোঁ কিবা ট্ৰেইন ঠেলি আছে চাওকচোন, ট্ৰেইনখন বোলে ঠেলি হ'ল। কিয় ট্ৰেইন ঠেলি আছে নাকি তুমি? বাপৰে বা, দে জল্দি। গেল বাহ। মানুহখিনি অলপ পাতলা হৈ লওক, তাৰপিছত আমি যাম। তো আমি লাহে ধীৰে একদম ধীৰে উস্থিৰ আহিছোঁ, কাৰণ সোনকালে আহি পালোঁ না। দিনটো বাজাৰে কৰিম তাৰমানে। এতিয়া আহোঁ, মই তাতে চাহ খালোঁ। তো আহোঁ তাতে পূৰা কেকেদি চাহ খাই আছে। মই টেকেলি পিঠা দি খাইছিলোঁ, যি নহওক টেকেলি পিঠাটো বেষ্ট কেকতকৈ। তোহাৰী দিনাত তো গাইজ, এতিয়া আমি যাই আছোঁ ফেঞ্চি মাৰ্কেটলৈকে, ফেঞ্চি বজাৰত যাই আছোঁ। এতিয়া কি কাপোৰ ল'ম, কি নল'ম, কিবা বস্তু ল'ম আৰু। তো আপোনালোককো দেখাম আৰু বস্তুৰ মানে ৰেটটো কেনেহেন, বৰ্তমান অফাৰ চলি আছে, আপোনালোকক গোটেইখিনি দেখাম মই। বৰ্তমান যাই আছোঁ আমি খোজকাঢ়ি পামেই আৰু এই পাকটো পামেই। গাড়ী দেখি ভাল লাগে বুলি বেছি ভাল লাগে। বহুত মানুহৰ ভিৰ বুলি শুনি আছিলোঁ পূজাৰ কাৰণে। তো চাওঁ তাকে লগি যাই কিমান মানুহ আছে, ভিডিঅ' কৰিব পাৰোঁ না নৰোঁ। পূৰা গৰম দিছে একদম। কাপোৰে বাৰু, কিন্তু মানে কি এনেই আহি ভাল লাগে মাজে মাজে, হয় না? তই এইবাৰে আহিছা না ফেঞ্চি মাৰ্কেটত? এইবাৰে আহিছে ফাৰ্ষ্ট। তো আহাক অলপ দেখাই লওঁ, সৰু ছোৱালীক অলপ দেখাই লওঁ না, কি কৈ আহিছে। মোটামুটি সোমালোঁ আৰু এই ভিতৰত, কিন্তু মানুহ এখিনিত নাই বাৰু। মানে আৰম্ভণি দিবহে, এতিয়া দোকান খুলিবহে। আমি সোনকালে আহি পালোঁ যিহেতু। ল'ম ৰ'ব। এই চব জোতা চেণ্ডেল 200-100 পৰা আৰম্ভ একদম। 200 টকাৰ বেছি আছে তাৰমানে। আৰু ইয়াৰ কুৰ্তা আহিও অলপ দাম আছে। মই সুধিছিলোঁ, আপোনাৰ 500 কৈছে অলপ। আৰু এটা কুৰ্তা চব 200 টকা। এই চব 200 টকা কুৰ্তা মই নি থাকোঁ। আৰু এয়া আপোনাৰ সৰু ছোৱালীৰ চলা বহুত কমতে দিছে। ইয়াৰ চাৰ্ট তাত বহুত কমতে, মানে 200 টকাত মানে মোটামুটি পায় আৰু বহুত কাপোৰ। তো এয়া কাপোৰৰ অজস্ৰ দোকান, কুৰ্তা ভাল কুৰ্তা পাই যে ফেঞ্চিত, টেনশ্যন নাই। আপোনালোকক যেনে লাগে সেনে কুৰ্তা পাব। তো 200 টকাৰ পৰা আৰম্ভ বুলি ক'ব পাৰোঁ। 100 টকা কুৰ্তাও আছে, কিন্তু 100 টকাতকৈ 200 টকাৰ কুৰ্তা অলপ বেছি ভাল। আৰু ওপৰত নল'লেও কথা, 200 টকাৰ কুৰ্তা চলে আৰু। এই কুৰ্তা আপোনাৰ 250 টকা এই টপকেইটা। আৰু এই ক্লিপ 10 টকাৰ পৰা আৰম্ভ একদম। আৰু এটা বাটাৰফ্লি ক্লিপ আছে 50 টকা বুলি। তো এয়া বেগ 200 টকাৰ পৰা আৰম্ভ আছে, টেনশ্যন নাই, যিমানক লাগিলে ল'ব পাৰিব। আৰু ইয়াৰ খোৱা বস্তু ধুনীয়াকৈ সাজি দিছে, খাওঁ লাগিছে। আহি মানে খাব নোৱাৰা, খালী পেটে থকা আনিছে। আৰু এটা টপ কটা আপোনাৰ 200 আৰু 250, তাত পৰা বেছি নলয় আৰু ধুনীয়াকৈ ল'ব পাৰে। আৰু ভাল আৰু গোটেই কেইটা বস্তু কোৱালিটি বেয়া নহয়। ফেঞ্চিত মানে বহুত মানুহে নিবা আহে। সৰজনী মাৰ্কেট বুলি ক'লেও ভুল নহয় ফেঞ্চিখন আমাৰ। তো মজা কাপোৰ। মইতো আজিকালি ইয়াতেই আহোঁ, মানে মোক বেছি দামৰ কাপোৰ নালাগে, কম দামৰে লাগে। তো কম দামৰ কাপোৰ বিচাৰিয়ে মই আহোঁ। তাতে কম দামত ভাল বস্তু পায় আৰু এনেহেন। ভিডিঅ' কৰিব ভালকৈ পাৰা নাই মানুহৰ দৌৰি গাইজ, কিন্তু মানে কি কাপোৰখিনি আপোনালোক দেখাব বহুত ইচ্ছা আছে। ভাল কাপোৰ আহিছে, পূজাৰ অফাৰ পূৰা চলি আছে। আৰু অফাৰ মানে কি, ইয়াতে থাকেই আৰু 100-200 বহুত কাপোৰে পায়, যেতিয়া নলয় আপোনালোকে কমতে পাব।
আৰু ল'ৰা মানুহৰ টি চাৰ্ট মানে 100-200 পৰা আৰম্ভ মানে 100-200টো থাকে আৰু বহুত ভাল ভাল কাপোৰ পায় আকৌ বুয়া নহয় এইগিলা কাপোৰ মই নিজে নি পিন্ধি আছোঁ এয়া মেখেলা চাদৰ ভাল ভাল মই চালোঁ 500 টাকাকৈ বোলে দোকানটো সুধি লওঁ ৰ'ব আৰু কি কয় গাইজ মেখেলা চাদৰ ভাল ভাল কালেকশ্যন আছে গলিত গলি বহুত ভাল ভাল কালেকশ্যনে পায় কিন্তু মই এনে নল'লোঁ 500 টাকা ফিক্স ৰেট তাৰমানে আৰু মই মানে মেখেলা চাদৰ লোৱাৰ উদ্দেশ্য নাছিলোঁ বাৰু যি নহওক কুৰ্তা লোৱাৰ উদ্দেশ্য আছে বাকী ভাল ভাল বস্তু পাতি কিবা ল'ম আৰু এয়া জিন্স কেইটা আপোনাৰ ধৰক 500 মানৰ পৰা আৰম্ভ আৰু 200 টাকাৰ পৰাও আছে প্লাজো টাইপৰ কিছু ভালে কাপোৰৰ এইটো মই চাহটো 650 টাকা কৈছি অলপ কমত দিব 50 টাকা মানে তাতকৈ বেছি নকমোৱে এই 650 টাকাৰে আৰু এয়া 500 টাকা আৰু এই কুৰ্তা চব 200 টকা তো মই দুটামান কুৰ্তা চালোঁ আৰু এইফালে চেণ্ডেল চব আপোনাৰ 200 টাকাৰ পৰা আৰম্ভ 150 টাকাটো পাই কিছুমানত আপোনাৰ 200-150 তাতকৈ বেছি নাযায় আৰু এই কুৰ্তাটো 200 কুৰ্তা চৰ্ট কুৰ্তা ভালে লাগছে কিন্তু মোৰ ইয়াৰ বোলে ভাল লগা নাই এয়া ল'ৰা মানুহৰ হাফ পেণ্ট আৰু পেণ্ট 100 টকা আৰু 200-300 টকাৰ মানে আৰু এইফালে এই দামীৰ আছে 500 টাকাৰ পৰা আৰম্ভ আপোনাৰ তলত নাপায় আৰু এই কিমানকৈ কৈছে এই লং পেণ্ট যদি আপোনালোকে মানে খেলিব পাৰিলে কমাব পাৰিব অলপ নৰা নহয় কিন্তু আমি খেলি থাকিব নোৱাৰোঁ বেছি টাইম নাই মাৰ কাৰণে ধুনু নাইটি ল'ব লাগে বা মাতা কাটিংটো একদম বেলেগ ভালে লাগে শুনি আৰু মানুহৰ বস্তু ইমান নৰে আছে ইমান মানুহ হৈছে থিয়া দিবা জেগা নাই বাপৰে বাপ মানুহ হৈছে নে কাপোৰৰ পুৰা গ্ৰাহকক মাতা ষ্টাইলে বেলেগ গ্ৰাহক পুৰা আকৰ্ষণ হৈ তাহাঁতে দৌৰি যায় একদম কি ষ্টাইলত বেলেগ ষ্টাইলত মাতব এয়া দুপাট্টা 100 আৰু 150 টকা ভালে লাগে লেহেংগা চেংগা মানে এক্সট্ৰাকৈ আপুনি মানে দোকানত কিনিব যাব আৰু এই চব মানে চাৰ্ট স্পৰ্টিং কেইটা 200 টকাকৈ আৰু এয়া বেগটো আপোনালোকক দেখুৱাইছে 200 টকাকৈ আৰু এয়া কেনে একদম লগে দিছে চাওকচোন কুৰ্তা কটা এইপৰাই মই এটা ফ্ৰক ল'লোঁ আৰু আপোনালোকক এই বেগটো দেখছে না বেগটোত মানে কাপোৰে ভৰ্তি হৈছে কাৰ কাপোৰ লৈছোঁ ৰিক্স নাই মোৰে কেলে নহয় বাৰু মোৰ কাপোৰ বেছি লনাই আজি এইবাৰ খনৰ কালেকশ্যন আপোনালোকক দেখাওঁ ইয়াত ধুনীয়া ধুনীয়া কালেকশ্যন আছে এয়া আপোনাৰ 100 টকাৰ 50 টকা ওপৰখিনি 100 তলখিনি 50 টকা আৰু এতিয়া আমাৰ খাবা ইচ্ছা গ'ল চৰবত মানে দিনটো একো খানাই নাই এনাৰ্জিটো পাৰ কাৰণে চৰবত খাই লওঁ বিৰাট ভাল বনাইছে বোলে তো আহোঁ খালাক তো ময়ো এক গ্লাছ খাই লওঁ বঢ়িয়া বনাইছে একদম এনাৰ্জি পুৰা ফুল এনাৰ্জি পাইছোঁ এতিয়া আহি আমি বিশাল পালোঁ ভাগাৰ লাগছে দুৱাৰ ভাগাৰ লগা নহয় মোৰো কাকাল চাকাল বিহৈছে তো এতিয়া বহি গ'লোঁ আৰু ভিতৰত আমি বিশালত সোমালোঁ এতিয়া বৰ্তমান কালেকশ্যন চাওকচোন কেনে ভাল ভাল কালেকশ্যন আছে আৰু ইফালে মানুহ চাওক কেনে মানুহ লাইনততো মানুহ দেখা পাই মোৰ কাপোৰ ল'ব ইচ্ছা নহয় হৈ গ'ল লাইন পাতি বাপৰে তথাপিতো 2-3টামান ল'লোঁ কিবা তো লাইনত পৰা ৰখি আছোঁ অজস্ৰ মানুহ বাপৰে বাপ বেছি হেভি বস্তু লোৱা নাই কিছু বস্তু লৈছোঁ বিশালত আৰু এতিয়া আহি আমি পালোঁ পল্টন বজাৰ এতিয়াও মানে সোণাৰী 50 টকা সোণাৰী 100 টকা সোণা মজা সোণা আছে তো সোণা ল'ব মন আছিল কিন্তু মই নল'লোঁ 9:30 বজাৰ পৰা 5টা কেনেকৈ বাজিল কাপোৰ চাওঁতে গমেই নাপালোঁ এতিয়া আমি ষ্টেচন পালোঁ এতিয়া আমি উঠি লওঁ ৰ'ব কাপোৰ দুটামান আৰু সোণা মই মানে চাই থৈ আহিছোঁ মানে নহ'ল কিবা নল'লোঁ ভাবত গম নাপাওঁ কিন্তু এতিয়া বহুত মিছ কৰিছোঁ বস্তুখিনি মোক লাগে তাৰমানে এতিয়া ক'ত ঘূৰি যাম আৰু ডাইৰেক্ট আহি আমি ষ্টেচনে পালোঁ এতিয়া ঘৰে যাম ভাল লাগছে তামাম সব মোবাইল হেঁটে কিনছো লং পেন্ট কিনছো লাগা বস্তু কিনছি বলে পুরা মানে বস্তু যে বজাই করে দিছি বজাই আমার বস্তু আছে না ভর্তি গেছে কিন্তু আমার মনা হয়ে গেছে তো আমি বর্তমান কামাখ্যা মন্দিরের আগত দেখি থাকা বলে ক'ব লাগিব এখন পোস্টার যাও কামাখ্যা মন্দির নে পোস্টার নাম কামাখ্যা মন্দির নেবে তো আমি তার পৰা ঘৰত যাম ট্ৰেইন ৰখি আছোঁ 5:30 ট্ৰেইন আছে এতিয়া আমি 5:15 তো চাওঁ লেটে হয় না কি হয় একো তাক লাগি দিয়া নাই তো গাইছ এনেকৈ আমি ঘৰক লাগি যাম আৰু যেনে বাৰু আপোনালোকক দেখাম পুৰা 5:30 ট্ৰেইন আহিছে আমি পুৰা ট্ৰেইনত উঠলোঁ এতিয়া মানুহ বেছি নাই কাৰণ প্ৰথমতে মানুহ নাথাকে ৰাস্তা মানুহ উঠব এতিয়া জালমুড়ি খাম জালমুড়িটো মানে নাখলি মই ট্ৰেইনত উঠাই নালাগে ইফালে বুটো ল'লোঁ মানে কাঁচা বুট বঢ়িয়াকৈ খালোঁ আৰু আহি পাঠশালা ষ্টেচন পালোঁ আজিৰ ভিডিঅ'টো এতিয়া শেষ কৰোঁ গাইছ বাই বাই